পুৰা বহুত ফটো লাগিছে পোনপ্ৰথমে স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অসম চাইকলৈ আমি মেডাম মেফি আপোনালোকে সকলোৱে শুনিয়ে থাকে আমি সেই মেডাম মেফি আমাৰ হাতেকাটি ওচৰৰ কলাকাটা নামৰ ঠাইডোখৰত পাতিছে সেই ঠাইডোখৰলৈ আমি দোকান দিবলৈ যাম মানে দোকান মানে গম পায় আৰু মেডাম মেফিত কেনেকুৱা দোকান হয় তাত লাও পানী থাকিব আমাৰ দোকানত থাকিব এইটো ৰহি সাজ থাকিব পিয়'ৰ আপোনালোকৰ এইফালে মিঠাই পৰঠা সেই কিবাকিবি থাকিব আমি পূৰা আজি মানে ফালি দিম আৰু প্ৰথমবাৰৰ বাবে এটা দীঘলীয়া ভিডিঅ' বনাইছে তেন্তে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে লাষ্টলৈ চাই থাকিব কিন্তু আৰু আহি আমাৰ হাতেকাটি চাৰিআলি পালোহি আৰু লেফ্ট চাইডে থকা ৰাস্তাটো আহে একদম গোলাঘাট যোৰহাট সেইফালৰ পৰা আৰু এইটো পোনে পোনে গৈ পিনি ৰাইট চাইডে থকা ৰাস্তাটো যায় এইফালে নামৰূপ এইফালে তিনিচুকীয়া এইফালে হাপেখাটি পাৰ হোৱাৰ পাছতে এখন কলাকাটা নামৰ ঠাইডোখৰত বহা এখন বজাৰ লাহে ধীৰে ধীৰে আহি আমি আমাৰ গন্তব্যস্থান মেডাম মেফি পাই গলোহি হাইটটো যে দেখিছে ফিল্ডখনৰ ওচৰত সেয়াতে বনাইছে মেডাম মেফি ফটো মোৰ ভাল হওঁতে মোৰ ভিডিঅ' হৈছে আৰু ইয়াত যে দেখিছে আপোনালোকে ইয়াত চাই মদ ভাত গাহৰি মাংস আহি পিনিয়ে গাহৰি মাংস চাই মানে তাতে পূৰা কচি দি দিলোঁ আৰু পিছদিনা আমি শনিবাৰে আহিলোঁ দেওবাৰে আছিলে মেডাম মেফি পিছদিনা এয়া মেডাম মেফি নাচ ঘৰতে বহি আছে পূৰা ভিডিঅ' চাই মজাটো লৈ লওক
আৰু এয়া সাংস্কৃতিক সন্ধিয়া ৰাতি গধূলি গায়ক অহা ডান্স জুব্ৰা ডান্স ভিডিঅ'টো ইমানে আছিলে লাইক কৰিব শ্বেয়াৰ কৰিব